Hey guys, welcome back to my YouTube channel Navojit Vlogs. তো মই আজি আৰু এটা আপোনালোকক নতুন ভ্লগলৈ স্বাগতম জনালো। আজিৰ ভ্লগটো মানে মই আপোনালোকক কিছুমান কথা ক'বাক লাগি বনাইছোঁ। তাৰ মানে আমি যোৱাকালি আজি মঙ্গলবাৰ দেখোন যোৱাকালি সোমবাৰ আছিল, আমি মানে পুৱাই হাজো যোৱা কথা আছিল চাইকেল লৈ দূৰ হৈ দেখছো হ'লেও আমি গেলো মানে ৰাইড চিষ্টেমত আৰু হলি সেনে ৰাতিয়ে মানে 9:45 মানত এটা চলিম ফোন কৰিলাক মানে যোনী যাং খুজিছিলোঁ তা আমাৰে লগৰ চলি এটাই সি ক'লাক বোলে তাক বোলে কিবা সাপে কামৰিছে নেকি ফেটি সাপে তাৰপিছত এনেকৈ জন হ'ল। তো আমি বৃহস্পতিবাৰক লাগি যাং খুজিছোঁ, এই বৃহস্পতিবাৰে বা ৰবিবাৰে এই দুটা দিনৰ কোনোবা দুদিনত যোৱাটো যাম। মই আপোনালোকক ভ্লগ দিম, চাই থাকিব। আৰু আজিৰ ভ্লগটোত বহুত কথা ক'ব লগা আছে কিছুমান, মই কথাখিনি ক'ম, তো আপোনালোকে ভ্লগটো চাই থাকক। আৰু মোৰ চাইকেলখন মানে কিবা মানে লুগেছিলোঁ এইগিলাখান সেনে যাবাক লাগি, তাৰপিছতে ব্ৰেক চেক একদম নোহোৱা হৈ গৈছে। আৰু এই চাইকেলখন মোৰ যদি মই ফেলচি কলেজত থৈ দিওঁ তেতিয়াহ'লে এইগিলাখান ভাঙি গৈছে। মই এইগিলাখান অলপ ভাল কৰি আনিম আৰু এতিয়া ভাল কৰিব যাইছোঁ। আপোনালোকে ভ্লগটো চাই থাকক। আৰু মই কথা ক'ব লগা আছে বুলি যে কৈছোঁ চব কথা কৈ আছোঁ। গাইজ মই যে আপোনালোকক কথাখিনি কম সুধিছিলোঁ, কথাখিনি এখিনিয়ে। তাৰমানে কালি মোক আমাৰ ঘৰৰ মানুহে মানে ফোন কৰে, মই কথা চথা পাতোঁ প্ৰায় মানুহৰ লগত কোনোবাৰ লগত, কিন্তু মোক মাই দেউতাই নহয় দিয়ক আৰু বহুত ঘৰৰ মানুহে মোক ছাপৰ্ট কৰে, সেইটো নকওঁ। কিন্তু মই নাম নকওঁ, কিন্তু কিছু মানে আমাৰ কোনোবাৰে মানুহ মোৰ লগত কালি ৰাতি কথা পাতিলাক। কথা পতাৰ পিছত কি হ'ল, মই কথা পাতিছোঁ মজাকে, তাৰপিছত কি কৈছে, তই মেট্ৰিক পাছ কৰি ডাঙৰ মানুহ হৈছে নেকি, অমুক পঢ়ুক, ভিডিঅ' কৰা, অমুক কৰা, ভ্লগ বনোৱা, কি তই এইগিলাখন বাদ দি পঢ়া পাতিত গুৰুত্ব দি বহুত মানে বেয়াকৈ কৈছে দিয়ক। মোৰ মনটো অলপ বেয়া লাগছে। মই কৈছোঁ এইটোতো বেয়া কাম নহয়, মই ভিডিঅ' কৰিছোঁ নাই ভাল লাগে কৰি কিনে। তাৰপিছত বেংগাছি বেয়া কাম নহয়, তোৰ পঢ়াৰ প্ৰতি মনোযোগ নহৈছোঁ, মোক পঢ়ুক, তই মেট্ৰিকত পাছ কৰি ডাঙৰ কাম কৰিছে নে, আৰু এইগিলাখন কৈছে। তাৰপিছত মই ফোনটো কাটি কিনে মাক দিছোঁ। তাৰপিছত অকল সেইটোৱে নহয়, মোক একেদিন কোনোবাখিনি কৈয়ে আছে আমাৰ কুৰমা মানুহে, তাৰমানে সেইকাৰণে মই ভ্লগ চগ দেনা একেদিন বেলেগ, কিন্তু সেইকাৰণেও নহয় মই সেন্দক খাতিৰ নকৰোঁ। তাৰমানে ভ্লগ মই দিয়াটো দিমে, যিহেতুকে আৰম্ভ কৰিছোঁ দিয়ে থাকিম, আপোনালোকে চাই থাকিব কেৱল। বাকী মই সেন্দৰ কথা নুশুনো, কিন্তু হ'লেও ভাল কথা কৈছে, কিন্তু এনেকৈ ভালকৈ ক'ব লাগে বোলে পঢ়াটো গুৰুত্ব দি ভিডিঅ' চিডিঅ' বনাই থাকিলে নহয়। যিটো সুৰত কৈছে মানে একদম বেয়া লাগি গৈছে। সেইকাৰণে এতিয়া মই ভিডিঅ' দিয়াটো দিম, মই হাজো যাম বুলি কৈছোঁ তাৰেও ভিডিঅ' দিম, আৰু মই নতুন ভিডিঅ' আপলোড কৰি থাকিম, আপোনালোকে চাই থাকিব। তাৰপিছত আৰু কোনোবা মানুহ এটাই মোক এনেকৈ ঠাট্টা কৰিছে, মানে এনেকৈ তই ভিডিঅ' দিয়া ছাবস্ক্ৰাইবাৰ কিমান হৈছে, মই কৈছোঁ একদিনততো নহয় অলপ কষ্ট কৰিব লাগিব, এনেকৈ কৈছে হৈছেতো 200 ছাবস্ক্ৰাইবাৰ হৈছে, মুৰা হৈছে, এইগিলাখান খববাৰ কিবা কৈছে। মই কৈছোঁ একদিনত নহয় অলপ কষ্ট কৰিব লাগিব, মই ভিডিঅ' বনাই আছোঁ, পিছকলৈকে হৈও যাব পাৰে ভাল ছাবস্ক্ৰাইবাৰ। তাৰপিছত কিবা কাৰণে কৈছে আৰু মোৰ মনটো বেয়া লাগি গৈছে একদম। সেইকাৰণে মই এতিয়া লগত মানে ফোন চোন কৰিছে, কালিও কৰিছে কোনোবা এনেকৈ কৈ থাকে, মই নধৰোঁ ফোন চোন, মাইক দিয়া মায়ে ধৰোঁ। কিন্তু মায়ে দেউতা হওক বা কিছুমান মোক ঘৰৰ আমাৰ কোনোবাৰ মানুহে বহুতে ছাপৰ্ট কৰে, মানে ভিডিঅ' চিডিঅ' বনাব দিছে ভাল হৈছে, কমেণ্টো কৰে আৰু ফোন মাৰিও কয় ভাল হৈছে। আৰু বিশেষকৈ আৰু মই চুলি তুলি এনেকৈ কাটি দিলোঁ, তাৰপিছত স্কুলৰ প্ৰিন্সিপালেও গালি দিয়ে, সেইকাৰণেও অলপ স্কুলৰ কথাটো আহি নপৰে, কিন্তু ঘৰৰ মানুহে এনেকৈ ক'ব নেকি। আৰু আপোনালোকে ছাপৰ্ট কৰি থাকক, মই ভিডিঅ' বনোৱাটো বনাই থাকিম। তো এতিয়া মই যাই আছোঁ চাইকেল ভাল কৰিব, ভিডিঅ'টো একদম চাই থাকক, বাকী ক'ত কি হয় দেখি আছোঁ। আৰু গাইজ আমি এতিয়া জইন দি যাই আছোঁ এখন চেঞ্চাৰ ঘাট বুলি কয়, মানে চাইডে গাছ আছে, নদীৰ পাৰৰ জেগা মানে, আৰু ডাঙৰ গাছ আছে, আৰু মাজেদি ৰাস্তাটো আছে। আমি ভিতৰ দি গ'লোঁ, মানে এই হৰপুৰেদি ওলাম। হৰপুৰত মানে চাইকেল ভাল কৰা দোকান আছে, তাতে সেই ব্ৰেক আছে, যদি লগে ল'ম, আৰু যদি কিবা নাইও, যদি দেৰি নহয় আমি বৰগুৰা যাব চেষ্টা কৰিম, আৰু যদি দেৰি হয় ঘৰ গুচি যাম, উপায় নাই পিছত লগাব লাগিব। আৰু এটা কথা কওঁ গাইজ, মই যেতিয়া কথাখিনি কৈছোঁ, কিন্তু মই সেন্দক বেয়া নাপাওঁ দিয়ক, বেয়া বনাই মই, কিন্তু হ'লেও মোৰ মনটো বেয়া লাগছে, মানে কৰ এটা সুত থাকে না, জিংকে কৈছে সিংকে ক'ব নালাগে। আৰু মই পঢ়াটো মানুহৰ মেইন, তাৰমানে পঢ়াটোক গুৰুত্ব দিব লাগে, হ'লেও টাইম পালেই ভিডিঅ' দিব লাগে। আৰু মই ভিডিঅ' মাজে দিওঁ, আপোনালোকে চাই থাকে, মানে মই প্ৰত্যেক দিনেতো ভিডিঅ' দিব নোৱাৰোৱে, ভ্লগ মানে 7 দিনৰ মূৰত 8 দিনৰ মূৰত সেনেকৈ দিওঁ, মানে টাইম নিমিলে না, কলেজ যাব লাগে, কিবা কানি কাম থাকে বহুত, কিবা কানি
সেইকাৰণে টাইম নিমিলে হ'লেও মই মাজে মাজে দি থাকোঁ তথাপিও সেনেকৈ কয় তাৰমানে সেনেকৈ কৈছি মই বেয়া পোৱা নাই বাৰু কিছুমানে আৰু বুজি নাপায় না কেনেকৈ কি ক'ব লাগে আৰু এটা কথা কওঁ মই আপোনালোকক মানে মই যে ক'লোঁ স্কুলৰ প্ৰিন্সিপাল ছাৰহঁতে বা কোনোবা ছাৰ বাইদেউহঁতে এনেকৈ গালি দিয়ে মোক সেইটোৰ কাৰণে নহয় দিয়ক ভ্লগ চগ বনোৱাৰ নহয় আপোনালোকে উল্টাকৈ নাভাবিব মোক গালি দিয়ে কিহৰ কাৰণে মানে মই যে ক'লোঁ চুলি তুলি অলপ ষ্টাইলত কাটি দিলোঁ সেইকাৰণে অলপ গালি চালি দিয়ে কিবা মানে কৈ আছে আৰু সেইকাৰণে মোৰ মনটো বেয়া লাগি আছে তাৰপিছত আৰু মই ক'লোৱে বাকী কিমান কি হৈছে সেইকাৰণে মন চন বেয়া আৰু একেদিন কিবা বেয়া দিনে চলি আছে গাইজ মোৰ আৰু বাকী যি হ'ল গাইজ চব ঠিক হৈ যাব লাহে লাহে আৰু আমি যোনখন দলঙেদি আহিলোঁ এতিয়া মানে এখন হৈছে চেঞ্চাৰ ঘাটৰ মানে মেইন গাঁওখনৰ মাজতে থকা দলং বুঢ়াদিয়াৰ ওপৰত আছে মানে দলংখন বুঢ়াদিয়া নদীৰ ওপৰত আছে আৰু বাকী এতিয়া চাইকেলৰ দোকানকলৈকে যাই থাকোঁ পামেই আৰু 1-1.5 কিলোমিটাৰমান আছে তো বলক আৰু আমি আহি হৰপুৰৰ চক পাই গ'লোঁ এইটোৱে মেইন হৰপুৰৰ চক কিন্তু আজি এতিয়া চাইকেল দোকান খোলা নাই উপায় নাই এতিয়া ঘূৰি যাব লাগিল সিপাৰে নাই কিজানি চাইকেল দোকান তো আমি ঘূৰিয়ে যাওঁ তো বলক যাই থাকক মানে গাইজ আমি বৰকুৰাত দেখি যাব পাৰিলোঁ বৰকুৰাত চাইকেল দোকান আছে ভাল কিন্তু এতিয়া বতৰটো অলপ বেয়া হ'লে আৰু গধূল হ'ব সিভাগে আহোঁতে দেৰি হৈ যাব ৰাতি হৈ যাব মানুহো ভিৰ থাকে দোকানত সেইকাৰণে সিভাগে নাযাওঁ এতিয়া উপায় নাই ঘূৰি যাব লাগিল পিছত লগাম দিয়ক মানে আমি চাইকেল ভাল কৰিব গৈছিলোঁ মই কিন্তু নাই দোকান বন্ধতে হৰপুৰত আৰু বৰকুৰাকলৈকে গেলি বহুত দেৰি যায় সেইকাৰণে ঘূৰিলোঁ আজি ভাল নকৰোঁ পিছত কালি মানে ভাল কৰিম আৰু পৰহিদিনা যোৱা কথা আছে পৰহিদিনা গেলিতো কালি জিনকে কিনে ভাল কৰিবই লাগিব মানে হাজোৰ যোনটো ৰাস্তা আছে বহুত জাম থাকে সেইকাৰণে ব্ৰেক থকাটো একদম দৰকাৰী আৰু কেতিয়া কি হৈ যায় হিচাপ নাই না সেইকাৰণে ব্ৰেকটো লাগে আচলতে সেইকাৰণে ব্ৰেকটো লগাব কিন্তু নাই আমাৰ বানেগুচিৰ চকতো নাই ব্ৰেক আছে কিন্তু এই নৰ্মেল আমাৰ জেণ্ট চাইকেলত ল'ব যে সেইবিলাক ব্ৰেক আছে সেইটো ব্ৰেক নাই তো সেইকাৰণে এতিয়া ব্ৰেক লগাব পাইছোঁ উপায় নাই আৰু মই আপোনালোকক ক'লোৱে কথা এনকি বোলে মোক এনেকৈ কৈ আছে মানে ঘৰৰ মানুহে কমাই কোনোবাৰ মানুহে কোনোবা কাৰণে কৈ আছে হ'লেও মই ভিডিঅ' বনাওঁ আপোনালোকে ছাপোৰ্ট কৰি থাকিলেই হ'ল বাকী ঘৰৰ মানুহে মোক ছাপোৰ্ট নকৰিলেও কথা নাই কিন্তু আপোনালোকে ছাপোৰ্ট কৰি থাকিব মই ভিডিঅ' আপলোড কৰি থাকিম আপোনালোকে চাই থাকিব তো আজিলৈকে বাই বাই আপোনালোকক নেক্সট ব্লগ মানে হাজোৰ ব্লগত লগ পাইছোঁ তো বাই বাই